গুড মৰ্নিং সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ গৰখীয়া গোসাঁই থানলৈ। মই মোৰ বাহঁত আৰু মোৰ ভণ্টি ভিনদেউ আৰু ভাইটি আমি সকলোবিলাক গৈ আছোঁ। আগতে যাই পোৱা নাই, আজি প্ৰথম যাই পাম। তাত কেনেকুৱা লাগে আপোনালোকক দেখুৱাম, তাত কি ওলায়, কি দেখোঁ কি নেদেখোঁ আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম। বলকচোন তেনেহ'লে মোৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইটো মোৰ হৈছে গোসাঁই মানুহ হেল্ল' কৈ দিয়া, হাই। হাই কৈ দিয়া, হাই কৈ দিয়া। আমি ক'লে যাই আছো এতিয়া, কৈ দিয়াচোন। মন্দিৰলৈ গৈ আছো বুলি কোৱা, নমো কৰিবলৈ বুলি কোৱা। নমো কেনেকে কয় দেখাই দিয়াচোন। আমি এতিয়া নমো কৰিবলৈ গৈ আছো ন। এয়া গাইজ দেখিছা নহয়, এয়া ডাঙৰ বা আৰু এয়া হৈছে আমাৰ মিষ্টাৰ মিছেছ। এইজনী বাজুবা দেখিছে নহয়। বৰপেটাত খাই মানে অকণ আৰু 2 কেজি বাঢ়ি গ'ল তেখেতৰ। জহা চাউল খাইছে আৰু লগতে উহোৱা চাউলো খাইছে ন পিতাই। বাই দি দিয়া এতিয়া আকৌ আমি যাই লওঁ, তাত লগ পাম। চুমাটা দি দিয়া। আমি যাই আছো, পোৱা নাই এতিয়ালৈকে, আৰু 15 মিনিটমান লাগিব। এলাহ লাগি গৈছে, বহুত ধূলি মানে মেইন ৰোড ন এইটো, বহুত ধূলি। চাওক ক'ত পালো এইখিনি, হৰপুক পালো। এয়া আমি বেকি নদী পালো, বেকি নদী। এইয়া নাওবোৰ আহি আছে, কি ধুনীয়া লাগিছে চাওক। ফাইনেলি আমি আহি পাই গ'লো মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানলৈ। এয়া চাকি কিনি ল'লোঁ আৰু ধূপ কিনি ল'লোঁ। আপোনালোকক ভালকৈ দেখাই আছোঁ গেটটো মই। সেৱা কৰি ল'লোঁ আৰু সেৱা কৰাৰ পিছত আমাক প্ৰসাদ দিলে। এয়া আমি সকলোৱে বহি পেলাই প্ৰসাদ খাম এতিয়া। এয়া শুনাই পুৰা খাই আছে। প্ৰসাদত কি পালা? কল পালা নে নাই? কল এইটো ধুনীয়া প্ৰসাদ খুৱাইছে। ভাল লাগিছে ন, পৰিৱেশটো বহুত সোৱাদ আছে আৰু পৰিৱেশটো বহুত বেছি ভাল লাগিছে। একদম নিৰিবিলি পৰিৱেশ, গছ গছনি আছে, বতাহ মাৰি আছে আৰু বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে। এয়া দেখিবলৈ পাইছে নহয়, বহি আছে, সকলোবিলাক অহা যোৱা কৰিছে। বহুত ডাঙৰ এৰিয়া। আৰু এতিয়া আমি বহি লওঁ, বহি পেলাই আমি প্ৰসাদ খাওঁ। সকলোকে প্ৰসাদ দিছে। ইয়াতো বা প্ৰসাদ খাব লৈছে। খাই লওঁ দেই, খাই পেলাই লগ পাই আছোঁ। চবকে খুৱাই দিয়ক। চবতে আঙুলিটো কামুৰি দিব। গুট গুটাইছে নে? এটা খুন্দিয়াই দিলে বেছিকে থাকিব লাগিব, তেতিয়াহে। অকণমান দি দিয়াচোন, দিয়া। এই ৰখিতে মামা ওচৰলৈকে গোটেই
এইবিলাক কিমানকৈ লয় একপিত? 90 টাকা। মানে গোটেই ফ্ৰেমৰ সৈতে। ইফালে গ'লে অকণমান চুইমিং পুল এটা আছে, আমি দেখাই দিম বাৰু পুখুৰীটোত ক'ত আছে। তললৈ কোনফালে যাব পাৰে চাব লাগিব, কিন্তু বহুত ৰ'দ দি আছে। ইমান ধুনীয়া পুখুৰী, চাৰিওফালটো চাওকচোন, ইমান ধুনীয়া লাগিছে। এয়া ইমান চাফা, বহুত বেছি ভাল লাগিছে। সন্মুখত এটা ভগৱানৰ মূৰ্তি আছে, বাবাৰ থান ইয়াতে আছে। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন কৃষ্ণ প্ৰভু। शिव शंभू कष्ट मिटा दो, अपने चरणों में मुझको जगा दो। हे शिव शंभू कष्ट मिटा दो। থানৰ পৰা এইখিনি এটা গুল পাৰ্ক টাইপ আছে, আৰু ইয়াত বহিব পৰা যায়। বহুত ধুনীয়াকৈ বহাৰ কাৰণেও বনাই দিছে এখন। পৰিৱেশটো বহুত বেছি ধুনীয়া, পূৰা গ্ৰীণি হয় আৰু বতাহ দি আছে। আৰু ইয়াতো আছে এখন আসন আমাৰ। তালৈ যোৱা নাই এতিয়ালৈকে বৰ্তমান, মই গৈ পেলাই ভালকৈ ওচৰৰ পৰা আপোনালোকক দেখাম। আমি এতিয়া কুপন আনিবলৈ আহি আছোঁ। কুপন মানে কি, এইটো খোৱাৰ কুপন। আমি ভাত খাবৰ কাৰণে কুপন ল'ব লাগিব ইয়াত, তেতিয়াহে ইয়াত ভোজনটো পোৱা যায়। প্ৰসাদটো বাৰু দি দিছে আমাক, কিন্তু খাবৰ কাৰণে ইয়াত কুপনৰ ভিৰ বহুত হৈছে। তো আমি পটাপট গৈ আছোঁ, নহ'লে বহুত লাইন পাতিব লাগিব। চাওক ক'ত দেখাই আছোঁ দেই, ক'ত কুপন মানে লোৱা হয়, সংগ্ৰহ কৰা হয়। কুপন লৈ ল'লোঁ। টোটেল আমি 12টা কুপন ল'লোঁ, কাৰণ আমি সৰু বাচ্ছা আৰু ডাঙৰ মিলি 12জন। এতিয়া সোমাই যাওঁচোন বাৰু খোৱাৰ। চাউল প্ৰসাদ দিছে, এতিয়া ভাজি দিছে। নিমখ দিব নেকি খুৰা? বাৰু ইয়াত দিয়া। খাওঁ আৰু দেই, ভোক লাগিছে। সকলোবিলাক ফটোশ্বুটত ব্যস্ত, বাকী থাকিলেও আমি উঠিম লাহে লাহেকৈ। বা ভিনদেউক উঠাই আছে, আৰু আমাৰ হৈছে হাউলিৰ বা, মানে মোৰ বৰ্তা ছোৱালী। আমি বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু টিকলিজনী নাহিলে, কালিৰ ভিডিঅ'টো টিকলিজনীক দেখা পাইছিলোঁ। আজি ডাঙৰ টিকলিজনী আহিছে, আজি সৰু তাইক নানিলে, বহুত গৰম, আহিবলৈ অলপ দিগদাৰ হয় তাই। অঁ কংকনা, তুমি কৈছিলা নহয়, এয়া মোৰ খুৰা ছোৱালী। আমি দুজনী ছেম ড্ৰেছ পিন্ধিছোঁ। বাইক ভনীয়েক পিন্ধিবতো লাগিবই। তো আৰু এটা এয়া আমাৰ ভাগিনহঁত ইয়াত বহি আছে।
এইটো দৌল টাইপৰ কিবা এটা বনাইছে আৰু ইয়াতে আসন আছে। ভালকৈ মই ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ, চাই থাককচোন। এয়াই হৈছে দৌল টাইপৰ বনাইছে, ইয়াতে আসন এভাগ আছে। আপোনালোকক মই ওচৰৰ পৰা দেখাই আছোঁ, চাওক ইমান ধুনীয়াকৈ গামোচাৰে বৈছে। আৰু এইখন আসন আমাৰ কৃষ্ণ প্ৰভু কৃষ্ণ। ইয়াতে সন্ধিয়া হ'লে চাকি জ্বলায়, এতিয়া দুপৰীয়া যে সেইটো কাৰণে চাকি ইয়াত জ্বলোৱা হোৱা নাই। ইয়াতো ভগৱানৰ মূৰ্তি এজনা আছে আৰু ইয়াত গোলাপ ফুলৰ কি আছে, গোলাপ ফুল আছে এজোপা, কিন্তু মানে যোনটো আনকমন, আমাৰ কাকিত যেনেকুৱা গোলাপ ফুল তেনেকুৱা নহয়। ইয়াতে বৰপেটাৰ যে হাউলিৰ সেইটো কাৰণে অলপ বেলেগ হয় নাই। দিয়া পজ লোৱা তোমালোকে, চাইনি আহা মাৰি দিয়া। সেই আমাৰ মহাৰাণী একদম পূৰা বহি বহি ফটো উঠাত ব্যস্ত। চাইনি কেমেৰামেন ভাল লাগিছে কিন্তু বহি দিছে তাই দেই বেচেৰি। আহিলোঁ চাইনি মাৰি দিয়া আমাক ফটো এটা। তো গাইজ ফটো উঠি লওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া চোৱা মূৰা চৰাই হয়। এইফালে চোৱা না বাবা, বাবা খজুৱাই আছে। এইফালে চাওক, এইফালে চাওক, এইয়া দেখিছানে? আনিবা খুটিয়াই দিব। এইয়া দেখিছা ইমান ধুনীয়া। ফানখিনি দেখাই দিয়কচোন, আপোনাৰ ফানখিনি দেখাই দিয়কচোন। পোৱা যায় মানে ৰাখিছে ইয়াতে, আৰু মৌৰা চৰাইও পোৱা যায় ইয়াতে। এতিয়া এজন আছে মানে এজন হয়, বাট আৰু আছিলে এতিয়া নাই নেকি। আগতে আছিল বুলি কৈছিলে আৰু বেলেগৰ মুখৰ পৰা শুনিছোঁ, মই আগতে আহি পোৱা নাই। এইটো টিকলাটো মই গোটেই পৰিৱেশটো আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। প্ৰথম সোমাই এইটো গেট হয়, তাৰ পৰা আহিয়ে এইখিনি পোৱা যায়। তাৰ পাছতে মেইন মানে নামঘৰলৈ সোমাই যোৱাৰ দুৱাৰখন সেইফালে আছে। তাৰপিছত তাতে কিবা মঞ্চ আছে, আৰু সেইফালে অলপকৈ হ'লে আপোনালোকে অলপ দৌল গোবিন্দ টাইপৰ কিবা বনোৱা আছে, তাতে আসন এখন আছে সেইফালে, আৰু পুখুৰীটো এই বেক চাইডে। তো পৰিৱেশটো বহুত ধুনীয়া আৰু বতাহ মাৰি থাকে, একদম সেউজীয়া পৰিৱেশ। আহি সকলোৱে ভাল পাব। আৰু এটা প্ৰামাণিক কথা আছে বোলে, ইয়াতে আহি যদি কোনোবাই উইচ কৰে তেনেহ'লে সেই উইচটো মানে পূৰা হয় বুলি মানুহৰ বিশ্বাস আছে। আৰু যাৰ মুখত শুনিছোঁ সকলোৱে কয় আৰু যে কাৰোবাৰ যদি যিকোনো ধৰণৰ উইচ হ'ব পাৰে, দাম্পত্য জীৱনৰ যদি কাৰোবাৰ মানে বাচ্চা হোৱা নাই বা তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা সমাধান ইয়াতে পাইছে বুলি কৈছে। গতিকে এই মানে নামঘৰ বা সত্ৰটোৰ বহুত বেছি ভাল মানে এটা গুণ আছে। গতিকে কোনোবা যদি আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। বহুত ধুনীয়া পৰিৱেশ। আৰু ইয়াতে গামোচা বন্ধা হয়, তো গামোচা বান্ধি পেলাই যেতিয়া উইচটো পূৰা হয় ইয়াত গামোচা খুলিবও আহিব পাৰে। এইজনী হৈছে আমাৰ বৰ্তাৰ বাৰ ছোৱালী হয়, মানে মোৰ দেউতাৰ ককাৰ আৰু এজন ককাৰ ছোৱালী হয়। তো আজিলৈ ইমানেই, আৰু ইয়াৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ। বাহঁতে পূৰা কথা পাতি আছে। আৰু ইয়াতে আৰু এটা বস্তু দেখাবলৈ আপোনালোকক দেখাব বিচাৰোঁ, মানে ইয়াতে ফটো উঠা হয়, আৰু ফটো উঠাই পেলাই ইয়াতে DSLR ফটো উঠা হয়, আৰু কোনোবাই যদি উঠিব বিচাৰে ইয়াত উঠি পেলাই ইয়াতে ফটো উঠাব পাৰে। এইজনী হৈছে আমাৰ, এইটো হৈছে আমাৰ ভিনদৌৰ মানে বাৰ ভিনদৌ। ভিডিঅ' কলিং কৰি কাকিলে যোৱা নাই, বাট আপোনাক বাৰু দেখাই দিওঁ, ইয়াতে কেমেৰাতে দেখাই দিছোঁ। হাই দি দিছে ন? হাই দিয়া। ঠিক আছে ভিনদৌ, লগ পাম সোনকালে। তো আমি এতিয়া আহি ঘৰ পাই গ'লোঁ। বহুত বেছি ভাল লাগিলে চাই পেলাই। তো এতিয়া টাইম কেইটা বাজিছে চাই দিয়া, ৰ'বা 4:56 মানে 5টাই বাজিলে। 4 মিনিট বাকী। এনেই অহা যোৱা টোটেল কিমান টাইম লাগিলে? আমি তাতে 4টা মানত আহিছোঁ নেকি। 1 ঘণ্টামান লাগিলে, পূৰা 1 ঘণ্টা লাগিছে। আৰু বাটত আমি ক'তো ৰোৱা নাই বাৰু, খালি পানীটো ল'বৰ কাৰণে অলপ 5 মিনিট টাইম লাগিছে। গতিকে 1 ঘণ্টা লাগেই, মানে আমাৰ ঘৰৰ পৰা ফুলৰগুৰিৰ পৰা তাতে যাওঁতে 1 ঘণ্টা লাগে। তো বহুত বেছি ভাল লাগিছে গৈ পেলাই। আৰু এতিয়া আহি পাই গ'লোঁ, এতিয়া ড্ৰেছ চেঞ্জ কৰোঁ, বহুত ভাগৰ লাগিছে। এতিয়া ফ্ৰেছ হৈ লওঁ, আৰু ব্লগটো ইমানতে চেঞ্জ কৰি দিম। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ঠিক আছে, বাই।